Good morning everyone. আজি ৰাতিপুৱা অলপ সোনকালে উঠিলোঁ আগতকৈ সদায় ভাবোঁ সোনকালে উঠিম কিন্তু আজিৰ পৰা সম্ভৱ হৈছে উঠিবলৈ কাৰণ ৰাতি শুৱা দেৰিটো ৰাতিপুৱা সোনকালে উঠাটো দেৰি হৈছে সৰুতে খুব পঢ়িছিলোঁ কবিতা আৰ্লি টু বেড এণ্ড আৰ্লি টু ৰাইজ মেক্স এ মেন হেল্ডি ৱেল্ডি এণ্ড ৱাইজ এইটো সৰুতে খুব পঢ়িছোঁ কবিতা কিন্তু এতিয়াহে অনুভৱ কৰিছোঁ যে ৰাতিপুৱা সোনকালে উঠিব লাগে আৰু ৰাতি সোনকালে শুব লাগে আৰু এনেকুৱা কৰিলে আমাৰ দেহাটো ভালে থাকে দেহা দেখিছেই অৱস্থাই নাই আৰু টকা পইচাও হ'ব বুলি কৈছে তো চাওঁচোন আজিৰ পৰা অলপ সোনকালে উঠোঁ বুলি ভাবিছোঁ আৰু নতুন কথা চিন্তা কৰোঁ মানে আছে বহুত প্লেনিং আছে কৰিবলৈ কিন্তু কৰি যাম বাকী যি কি নহওক আজি হৈছে 9 ছেপ্টেম্বৰ আৰু কালি আছিল 8 ছেপ্টেম্বৰ আৰু সকলোৱে জানে আৰু যিসকলে নাজানে কথাষাৰ কৈ থওঁ যে কালি আছিল ডক্টৰ ভূপেন হাজৰিকাৰ জন্মদিন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা তেখেত কেৱল এজন গায়ক বা সুৰকাৰেই নহয় তেখেত এজন সংগীত পৰিচালক চলচ্চিত্ৰ পৰিচালক আলোচনী সম্পাদক বিশ্ববিদ্যালয়ৰ এজন শিক্ষক গীতিকাৰ এজন চিত্ৰকাৰো আছিল তেখেতে কেৱল অসমীয়া ভাষাত মানে আমাৰ মাতৃভাষাতে কেৱল তেওঁৰ গীত ৰচনা কৰা নাছিল বা কণ্ঠদান কৰা নাছিল তেখেতে বিভিন্ন ভাষাত হিন্দী হওক বাঙালী হওক বিভিন্ন ভাষাত তেখেত সংগীত ৰচনা কৰিছে আৰু কণ্ঠদানো কৰিছে গতিকেলৈ তেখেতক আমি যোৱাকালি আমাৰ মহাবিদ্যালয়ত তেখেতক সোঁৱৰি আমি এনেই এটা সৰু সুৰা অনুষ্ঠান পালন কৰিছিলোঁ তৎক্ষণাত আমাৰ শিক্ষকসকলৰ তৎপৰতাত মানে তৎক্ষণাত সেই অনুষ্ঠানটো সুকলমে পৰিচালিত হ'ল আৰু তাৰে কিছুমান ভিডিঅ' আপোনালোকক দেখাম চাব যদি ভাল পায় তেনেহ'লে চেনেলটো লাইকো কৰিব শ্বেয়াৰো কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব কিন্তু একেবাৰে নাপাহৰিব বাকী আৰু কৈ থওঁ যে তেখেতে 1992 চনত তেখেতে চলচ্চিত্ৰ জগতৰ সৰ্বোচ্চ সন্মান দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছে আৰু 2009 চনত অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম ৰত্ন লাভ কৰিছিল আৰু 2019 চনত মানে তেখেতৰ মৃত্যুৰ পাছত তেখেতে ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন বঁটা তেখেতে লাভ কৰিছে আৰু আমি সকলোৱে জানো 2011 চনৰ সেই 5 নৱেম্বৰ দিনটিত যিদিনা আমাক এৰি তেখেত পৰলোক প্ৰাপ্তি হৈছিল তেখেতৰ আত্মা চিৰশান্তি লাভ কৰক তাৰে প্ৰাৰ্থনা জনাইছোঁ আৰু আহকচোন কালিনো আমি কি কৰিছিলোঁ মহাবিদ্যালয়ত আৰু কি হ'ল গান কবিতা আবৃত্তি কি হৈছিল সম্পূৰ্ণ ভিডিঅ' চাগে মোৰ ওচৰত নাই যিমানখিনি আছে মই আপোনালোকক দেখাম আৰু চাই থাকিব যদি ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব বলকচোন তেখেতৰ জন্মদিন উপলক্ষে সহ সঞ্চালক মহোদয়ক তেখেতৰ এগৰাকী বন্তি প্ৰজ্বলন কৰাৰ বাবে অনুৰোধ জনালোঁ ও মোৰ ধৰিত্ৰী আই চৰণতে দিবা ঠাই খেতিয়কৰ নিস্তাৰ নাই মাটি বিনে অসহায় দয়া 1937 চনত তেখেতে 11 বছৰ বয়সতে প্ৰথমটি গীত ৰচনা কৰিছিল ডক্টৰ ভূপেন হাজৰিকা অসম তথা ভাৰতৰ লগতে পশ্চিমবংগ আৰু ভাৰতৰ অন্যান্য ঠাইৰ লগতে তেখেতে বাংলাদেশতো এগৰাকী জনপ্ৰিয় শিল্পী হিচাপে খ্যাতি লাভ কৰিবলৈ সক্ষম হৈছিল
ভূপেন হাজৰিকাক সকলোৱে ভাল পায়, সকলোৱে জানে। কাৰণ দৃশ্য আৰু শ্ৰব্য এই দুটা মাধ্যম এনেকুৱা উন্নত মাধ্যম যি সকলোকে এনাজৰিৰে বান্ধিব পাৰে। ভূপেন হাজৰিকাৰ বোলে এই নিৰ্দিষ্ট কোনোবা পৰিৱেশ কোনোবা এটা বৃত্তত আবদ্ধ এনেকুৱা কথা নাই। বৃত্তৰ পৰিধানী যাব পাৰে সংগীতজ্ঞ শিল্পীয়ে, তেওঁলোকক সকলোৱে ভাবে যে আমাৰ মানুহ। এতিয়া ভূপেন হাজৰিকাকো সকলোৱে ভাবে। ভূপেন হাজৰিকাক বাংলাদেশত আদৰ, কলিকতাত আদৰ, আমেৰিকাত আদৰ, বিদেশত সকলোতে ভূপেন হাজৰিকাৰ আদৰ। কাৰণ তেওঁ যি কণ্ঠ, তেওঁ যি গীত গায়, সেই গীতখিনি সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য। সেই গীত শুনিলে প্ৰত্যেকে ভাবিব যে আমাৰ কামত আহে। কাৰণ প্ৰথম কথা তেওঁ এজন মানৱদৰ্শী, মানৱতাবাদী। মানৱতাবাদী কোন? যি মানুহক ভাল পায়। তেওঁ মানুহৰ কাৰণে গান গাই গৈছে। তেওঁ অসমত হোৱা প্ৰতিটো দুৰ্যোগক থিতাতে লিখি একোটা গান গাব পৰা ক্ষমতা তেওঁৰ আছে। ধৰা চীনৰ যুদ্ধ সময় হ'ল, কামেং সীমান্ত দেখিলোঁ, শত্ৰুৰ প্ৰভুত্ব চিনিলোঁ। সেয়া গীত মানে চীনা যুদ্ধৰ সময়ত থিতাতে ৰচনা কৰিলে।
খুজি মানুহে মানুহক বেচিব খুজি মানুহে মানুহক কিনিব খুজি পুৰণি দিনৰ দুৱাৰিলে ভুল জানো নহ'ব কোৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে অকণি সহানুভূতি